কালি কি হৈছিল? একোতো নাই হোৱা। উফ, চিগাৰেটটো অলপ কমাবি বুজিছ। কমাব লাগিব। কমাব লাগিব। অলপ আগত ধোঁৱা এসোপা লৈছহে, আৰু তোৰ হৈছে কিয়? দিনে দিনে এনেকুৱা হৈ গৈ আছ যে। এনেকুৱা মানে কেনেকুৱা হৈছে? সেই বাদ দে, তোকতো কথা কৈ লাভেই নাই। আৰু তোৰ কি হৈছে মই নুবুজা নহয়। আচলতে কি জান, প্ৰেম বিচ্ছেদ এইবোৰতো থাকিবই জীৱন। কেতিয়াবা মুকলিকে হাঁহি এটা মাৰি চাবিচোন, চাবি চব ঠিক হৈ যাব। প্ৰেম বিচ্ছেদ কি হ'ব তাত? প্ৰেমনো কি, বিচ্ছেদ কি? মই ঠিক বুজা নাই। হাতৰ পৰা হাত এখন আঁতৰাই আনিবলৈ বহুতো অজুহাত থাকে, কিন্তু আঁতৰাই নানি খামুচি ধৰিবলৈ মাত্ৰ এটা, প্ৰেম প্ৰেম। মানে হাতখন খামুচি ধৰাৰ অজুহাতটোৱে প্ৰেম। আৰু তই যে কলি হাঁহি মাৰি থাকিলে সকলো ঠিক হৈ যায় বুলি, হাঁহিটো মোৰ বাবে এক কৰুণ ঘটনাহে। ঘটনা কিয় এনেকৈ কলি? হাঁহিটোতো মোৰ বাবে এক বিচ্ছেদ সোমাই আছে অ'। আচৰিত, পৃথিৱীৰ আটাইতকৈ ধুনীয়া পৰিঘটনাটোৱে হৈছে হাঁহি, আৰু তই কৈছ হাঁহিটোতো তোৰ বাবে বিচ্ছেদ সোমাই আছে। তই নুবুজিবি অ'। পৃথিৱীৰ আটাইতকৈ ধুনীয়া পৰিঘটনাটোৱে হৈছে হাঁহি, কিন্তু হাঁহিটো মাৰিবলৈ বিচ্ছেদ ঘটাব লগা হয় দুটা ওঠৰ। তই নুবুজিবি। পঢ়ি চাবি। ঐ, সদায় হাঁহি থাকিবি বুজিছ। আৰু এই চিগাৰেটটো এইটো অলপমান কমাবি। চিগাৰেটৰ গোন্ধ মই একেবাৰে ভাল নাপাওঁ। এতিয়া তোৰ জীৱ।